কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ গণৰাম ৰাভাই। কবিতাটিৰ নাম সন্মিলনলৈ যাওঁ। কবিতাটি লিখিছে হৰিচৰণ ৰাভাই। সন্মিলনলৈ যাওঁ। যাম যাম বুলি ভাবি থাকোঁতেই আহিলেই নহয় ৰাভাসকলৰ অতিকৈ আদৰৰ ৰাভা সন্মিলনখন। আগৰ দিনত মোৰ ককা আইতাই কোৱা শুনিছিলোঁ, সন্মিলন আহিলে হেনো আঠে বেঠে ভাজে ভাজে যতনাই ৰখা খমখমীয়া গামোচাখন, মেথনি মৰা পাতানিখন, ডিঙিত ওলোমাই লোৱা ফুলাম পাজাৰখন লৈয়ে ধূলি ভৰা বাটেৰে বগুৱাবাই যোৱা নাছিল জানো? তেতিয়াতো গাড়ী মটৰ নাছিল। লোৱা ডিঙিত পাজাৰখন আৰি। পিছে এসাঁজ খোৱাৰ বাবে হাৰি কেৰাহীৰ টোপোলাটো চাইকেলত বজাই কৰি বেলি লহিওৱাৰ আগেয়ে পাব নালাগিব জানো? ৰাভা পাতেনেৰে সজাই তোলা আতমতোকাৰী ৰভাখন, কুল পাতেৰে ঢকা সভাঘৰ, গৰু গম্ভীৰ পৰিৱেশত থৌকি বাথৌ কৰা মন, তাহানিৰ সেই ৰাভা সন্মিলনলৈ হিয়া উজাৰি যাওঁ।